এই পশ্চিমৰ পৰা আহে বেছি। মোৰ চেন্দেলটোৰ বিষয়ে কৈ দে। নহ'লে বখলি আহিব ধান দোৱা গোটেই। হেল্ল' হাই নমস্কাৰ, হেল্ল' হাই নমস্কাৰ। এতিয়া আহি আছো এই ধাননি মাজলৈ দৈ আহি আছো। সেই সোণানে একোচা চুলি জানো এই ধানে মানুহে সমান হৈ আছো। ধানত দিয়া পুতলাত হয় ধানে মানুহে সমান হৈ আছো। ধানত দিয়া পুতলাত হয় সেই সোণানে মোৰতো বেক চকল আপোনালোক ভাল লাগিছে যদি বেক চকল কৰি দিবি আৰু কৃষ্ণ। সেই সোণানে তো চেহেৰা জানো ধানত দিয়া মানুহটো নিচিনা কৃষ্ণ নানে বাবু এইখন কি হৈছে কৃষ্ণ। হাঁহ এজনী দি দে একদম টানি হাঁহ আছে কল। अरे कहना क्या चाहते हो? গৈ আছো আমাৰ এই ধান দাই দিবলৈ আহিছিলে এই ওপৰতে মানে গুলুং টেঙা আহিছে। গৈ আছো এই জাকক দেখাম আৰু দাৱনী কেঁচুকল দেখাম আৰু চাই থাকিব আৰু গৈ আছো ধাননি মাজে মাজে একদম চাই থাকিব আৰু গৈ আছো ধাননি মাজে মাজে একদম ধানে মানুহ সমান হৈ আছো। সেই সোণানে এইটো ধানত দিয়া মানুহটো হওঁ कौन है ये लोग? कहाँ से आते हैं? কৃষ্ণ কৃষ্ণ। হাঁহ চকল দি দে বিয়নীসকল, হাঁহ চকল দি দে হাঁহ চকল দি দে হাঁহ চকল দি দে জোকে ধৰিছে নাই দে বিয়নীহেঁত। আমাৰ নবৌৱে বিৰাট ধুনীয়া গান গাইছে। এয়া আমাৰ ধাননিসকলে বহুত আনন্দত মতলীয়া পুৰা ধান কাটি নিছে একফালৰ পৰা তাৰমানে ক'বই নাই তাৰমানে 1 ঘণ্টাতে 5 বিঘা দাই দিছে আৰু আমাৰ ভণ্টি ওচৰত ভণ্টিয়ে 2 এষাৰ আগবঢ়াব কি আগবঢ়াব একদম আমাৰ ভণ্টিয়ে একদম ধানত দিয়া মানুহৰ নিচিনা হৈ থাকে দেই। হাঙি নিদিবি আৰু আমাৰ ভনীয়ে 2 এষাৰ ক'ব আকৌ 2 এষাৰ কয় পানী বহুত হৈ আছে তাৰমানে ক হাঁহ চকল দি দিছে বহুত ডাঙৰ হাঁহি দিয়ে তাৰমানে। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी অসমৰ ভিতৰত বেয়া ডাঙৰ হাঁহি দিয়ে। কুখনে বখলি দিবি হাই কুখনে কাচিখনে কাটি পেলাই একদম বখলিয়াই পেলাই একদম জিনি তিনি মাৰি দিবি ভিডিঅ' বিলাক। ধান কাটি আছো নহ'লে বখলি আহিব ধান দোৱা গোটেই। বাই যদি ধান দোৱা ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। মানুহলৈ দলিয়াই কৈ দিব সিটোৰ পৰা সিটোলৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কাটা বিস্কুট চুবাই আছে কৈ দিয়ে কাউ চুবাইছে কি 12 মাহ যেন লগনতে আছে তেনেকৈ দিছে। মোৰ চেন্দেল আমাৰ নবৌ কেইজনী ওচৰতে নবৌ কেইজনী সুধো ধান কাটি কেনেকুৱা লাগিছে গৈ আছো আমাৰ নবৌতে হাঁহ এটা দি দে আমাৰ নবৌক 2 এষাৰ কং বতাব কি বতাব ক'ব গৈ আছো একদম দীঘলীয়াকৈ আলি নাহাঁহি গৈ আছো মুহূৰ্তত তেতিয়া পাই গৈছো আমাৰ এজনী ধুনীয়া ছোৱালী ধান দাইছে না পইবি হাঁহজনী দি দে হাঁহ কৈ দে আমাৰ নবৌৱে এতিয়া 2 এষাৰ ক'ব ধান দাই কেনেকুৱা লাগিছে। এতিয়াতো পানী বাঢ়ি আহিছে বাৰু হ'লেও আমি পানীতে ধান কাটি আছো আৰু ধান পাম বুলি আশা কৰিছো না অকমান কাটিছো কিন্তু বতৰটো বেয়া মুঠি নিব পৰা নাই বাৰু মুঠি চপাবই পৰা নাই কাটিছো মুঠিখিনি এনেকৈ আছে আৰু বৰষুণত তিতি। ডাঙৰি কেতিয়াবা কৰিম বুলি ভাবিছে ইমানটো বৰষুণ দিছে কি মেঘখনৰ ওপৰত কিবা ভৰসা কৰিছে নে নাই কোৱা? ভৰসা কৰা নাই অকমান ৰ'দ দিয়ে আকৌ বৰষুণ দিয়ে ওপৰত ৱাকল এখন চলাই দিলে ভাল আছিলে আঁতৰি গ'লহেঁতেন। এতিয়া দাওখিনি আঁতৰি ৰ'দ দিয়া হ'লে আমি মুঠিখিনি চপাব পাৰো হ'লে বাৰু
এতিয়া সেনেকে থবলগীয়া হৈছে আৰু উপায়ো নাই পানী এতিয়াতো বৰষুণৰ বতৰে মই তুতি একদম জুলি জুবুলি হৈ গৈছো একদম আন্ধাকা হৈ গৈছে হৈ তাৰমানে গৈছে পাৰিফালে পানীও আছে ধানখিনিত দুবুং দুবুং হৈয়ে আছে আজি যাওঁ কালি যাওঁ হৈ আছে সেনেকে কাটিবলগীয়া হৈছে আৰু তাৰমানে আমাৰ নবৌতে আগতে তাৰমানে দিনটোত 10 বাৰ মান ভাত খাই হ'লে আজি এতিয়া ৰাতিটো তাৰ ৰাতি মানে নহয় এবাৰ যিখন পানী বাঢ়ি আছে তাৰমানে ফেনে পিটিকা উঠি আহিছে তাৰমানে ভাত খাবলৈ সময় নাই পোৱা তাৰমানে এতিয়া চিন্তা কৰিবলগীয়া হৈছে এসাঁজ খালে মানে দুসাঁজৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে এই পানী আহি আছে মানে একদম ৰুটি খুৱাই আহিছে ফেনে পিটিকা উঠি আহিছে কি হ'ব সময় নাইকিয়া হৈছে কেনেকে ভাত খাবি এতিয়া ধানখিনি চবতে নহয় সেইকাৰণে ভাত খাবলৈ বাদ দিছো আৰু পথাৰতে আছো আৰু দিন ৰাত চিন কৰি এতিয়া আমি গৈ থাকো ভালদৰে হাঁহ এজনী দি দিয়া দীঘলীয়াকৈ হাঁহ এজনী এইফালে আমাৰ এই ভণ্টিকেইজনী লাষ্ট কৰিছে হাঁহ এজনী দি দিয়া দিলে ভাল লাগিব চেনেলটোৰ বিষয়ে কৈ দে মোৰ চেণ্ডেলটোৰ বিষয়ে কৈ দে ऐसे में बड़ा सख्त लौंडा हूं মোৰ চেণ্ডেলটোৰ বিষয়ে কৈ দে এই কি কৈ দিব লাগে চেণ্ডেলটোৰ বিষয়ে অলপ কৈ দে আৰু ছাবস্ক্ৰাইব মাৰি দিব যদি ভাল পাইছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কেনে পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে ভাল পাম আৰু মানুহবোৰ গালত দলিয়াই দলিয়াই শ্বেয়াৰ কৰি শ্বেয়াৰ দিবি কৰি দিবি আৰু আমি এতিয়া হাই নমস্কাৰ গৈ থাকো এতিয়া আমি এই ধাননিতে পিছলি একদম পৰি গৈছো না একদম ইয়াতে এই ধান মেলি আছে ধান নহয় আৰু ধান এই তিতিলে আৰু মেলি আছে পানী পা जल्दी बोल कल सुबह पनवेल निकलना है পানী বা তুলি আনি আৰু এই টিকাত মেলিছে আৰু দেখি আছে ক'ব আৰু আমাৰ মোমাই কি খা ক'ব আৰু মামীহঁতে ধান মেলি আছে আৰু বহুত কষ্ট হৈছে আৰু দুখ হৈছে আৰু মেঘখন তাৰমানে নেৰিছে তাৰমানে তথাপিও আমাৰ এতিয়া মোমাই এইটো খবৰ কি হৈছে খবৰ কি হৈছে কি হ'ব এবাৰ বতৰে গোটেই ধান চফা কৰি দিলে পানী একঁকাল পানীৰ পৰা ডাঙৰি মুঠি কাটি আনি ইয়াত মেলিছোঁ টিকাত এইবাৰ বতৰ বেয়া ধান এৰিব লাগিব গোটেই ধানে কি হ'ব এতিয়া বিলৈ মাথা ইয়াত ধৰি থাকিব লাগিব এবাৰ সৰিয়হ নিচিনাকৈ এবাৰ গোটেই পানী এই চব পানী এই ধান পকাই নাই পকাখিনিকো উঠাব পৰা নাই গোটেই পানীয়েই বৰষুণে আহোঁ কৰিয়ে আছে কি হ'ব এবাৰ পেটত গামোচা মাৰি আৰু বহি থাকিব লাগিব ঘৰত লাহে শুই থাকিব লাগিব কি হ'ব ভগৱন্তই জানে আৰু তেতিয়াহ'লে থাক আমি যাম বাই এজনী দি দিয়া চেনেলটোৰ বিষয়ে কৈ দিয়া অলপ চেনেলটো কি আছিলে কৈ দিবি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি বুলি কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু লাইক এটা মাৰি দিব আৰু লাইক কেইটা মাৰি দিব যদি চেনেলটো ভাল লাগিছে চেনেলটো যদি ভাল লাগিছে চাই লওক বহুত ধৰণৰ খেতি আমাৰ বানপানী একদম বৰষুণৰ পানী বানপানী হৈ গ'ল গোটেই এবুকু পানী বা মুঠি ধান কাটি আনি মুঠি কৰি আনি এয়া আলিয়ে মেলি গৈছোঁ ধানৰ আলিয়ে এতিয়াতো চুইচ গেটখন ভাঙো হৈ আছে বুলি কৈছে চুইচ গেটখন আৰু ভাঙো আছে গ'লে আৰু যদি ভাগি আহিব নহয় চফা গোটেই সাগৰ হৈ যাব এতিয়া নদীখন ওখ হৈ আছে আমাৰ এতিয়া চাপৰি ফালে একদম খালী হৈ আছে ধাননি এতিয়া ভাগিবলৈ হ'লেতো আৰু ইয়াত আমাৰ ধান অকণো বিচাৰি নাপাওঁ একদম পূৰা সাগৰৰ নিচিনা হৈ থাকিব মহাসাগৰৰ নিচিনা জলডুবি হৈ যাব বিহু মাৰি আহিছে হয় নাই পানীবোৰ পানী একদম আৰু বিহু মাৰি আহিছে আৰু মেঘখন যেতিয়া আহিব বিহু উঠি আহিব একদম এই পশ্চিমৰ পৰা আহে বেছিকৈ পশ্চিমৰ বেছি আহে নেকি পশ্চিমৰ পৰাই উঠি আহিছে বেছিকৈ এই বৰষুণটো তেতিয়াহ'লে থাক আমি ধন্যবাদ বাই বাই